নমস্কাৰ বন্ধুসকল পুনৰ একবাৰ স্বাগতম জনালোঁ মই অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে দেৰগাঁও লৰা তেন্তে আজি বেছি পলম নকৰি আজি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো এইটো কোনো ৰোষ্ট নহয় এইটো মই ডাইৰেক্টলি প্ৰশ্ন কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক যে ভিক্টৰ দাস আৰু অজয় ফুকনে যেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ আগফালে যেতিয়া প্ৰতিবাদ কৰিব গৈছিলে তেতিয়া তেওঁলোকক এতিয়া বৰ্তমান তেওঁলোক জেলত আছে বুলি কোৱা শুনিছোঁ থানাত আছে না জেলত আছে এইটো প্ৰপাৰলি খবৰ নাই পোৱা কিন্তু এটা কথা এই আজি জুবিন দা আমাৰ হিয়াৰ আমতো জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা আজি 10 দিন হৈ গ'ল কিন্তু এই 10 দিনে অসম চৰকাৰ বা অসম পুলিচে আজিলৈকে কি কৰিব পাৰিলে কিন্তু ভিক্টৰ দাস আৰু অজয় ফুকনে সিদ্ধাৰ্থৰ ঘৰৰ আগফালে যেতিয়া প্ৰতিবাদ কৰিব গ'ল তেতিয়া পুলিচে সিহঁতক থানাত ভৰাই সোধা পোছা কৰি জেলত দিছে বুলি কোৱা অলৰেডি শুনিছোঁ কিন্তু এতিয়া এটা কথা কৈছোঁ যে 48 ঘণ্টা সময় দিছে আলফা আমাৰ মুখ্য প্ৰধান সেনাধ্যক্ষ পৰেশ বৰুৱাই তো 48 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকক যদি এৰেষ্ট নকৰে তেতিয়াহ'লে আলফা প্ৰধান মুখ্য পৰেশ বৰুৱাই কৈছে যে তেওঁলোকক গুলিয়াই মাৰিব তেতিয়াহ'লে এতিয়া অসম চৰকাৰে কি মুখ্য মানে তেওঁলোকক বচাবনে মাৰিবলৈ দিবনে সেইটো তেওঁলোকৰ কথা কিন্তু আমি এটাই কম সদায় জয় জুবিন দা আৰু জুবিন দা আমাৰ হিয়াৰ মাজত আছে আৰু আমাৰ দেৰগাঁও লৰা ইউটিউব চেনেলৰ ফালৰ পৰা এটাই কথা কম যে ভিক্টৰ দাস আৰু অজয় ফুকনক তেওঁলোকে মুক্তি দিব লাগে যিহেতু আমাৰ হিয়াৰ আমতো হাৰ্ট অফ জুবিন দা এই যোনখিনি জুবিন দাৰ আশে পাশে ঘূৰি আছিলে একদম মানে মহা অসুৰ সিহঁতৰ কাৰণে হয়তো আজি জুবিন দাই প্ৰাণ শেষ কৰিব লগা হৈছে ছিংগাপুৰত তেন্তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো মোৰ ফালৰ পৰা ইমানটোৱে ক'ব লগা আছিল যদি আপোনালোকো যদি একমত হয় তেনেহ'লে আমাৰ দেৰগাঁও লৰা ইউটিউব চেনেলৰ ফালৰ পৰা ভিক্টৰ দাস আৰু অজয় ফুকনক ৰিহাৰ বাবে আমি প্ৰতিবাদৰ কাৰ্যসূচী আৰম্ভ কৰিব লাগে আৰু যদি এনেকৈ হয় তেতিয়াহ'লে আমাৰ অসমীয়াখিনি জেলত সোমাই থাকিব কিন্তু জুবিন দাৰ যিখিনি মাদাৰৰ লগত জড়িত আছে সেইখিনি সিদ্ধাৰ্থ শৰ্মা হওক বা সিদ্ধাৰ্থ হওক বা তেনেকৈ শ্যামকানু মহন্ত যিখিনি আছে তেওঁলোকে মুকলি আকাশৰ তলত ঘূৰি ফুৰিব আৰু আমাৰ অসমীয়া এনেকৈ জেলত ভাত খাই থাকিব লাগিব তেন্তে আজি আমাৰ অসমীয়া একত্ৰিত হ'বলৈ হ'ল আৰু একেলগে ওলাই আহিব হ'ল তেন্তে ব'লক আজিও আমি চিঞৰিম আগলৈও চিঞৰি যাম আৰু আগতেও আমি চিঞৰি আহিছোঁ দেশৰ হকে যুঁজি যাম দেশৰ হকে মৰি যাম জয় আই অসম তেন্তে আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আমাৰ মুখৰ আগত লাগিলে যোনে নাহক পুলিচে প্ৰশাসন আহক বা অসম চৰকাৰ আহক আমাক জুবিন দাৰ কাৰণে ন্যায় লাগিবই আৰু তাৰ বিপৰীতে যদি আমিও যদি জেললৈ যাব লগা হয় আমি যাবলৈও সাজু আছোঁ তেন্তে সকলোৱে কওক জয় আই অসম।